নমস্কাৰ, মই পিকল চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে, ময়ো ভালে আছোঁ। ইয়াত লৈছোঁ আৰু ভতুৱা শাক। এই মানে ঠাণ্ডা পৰাৰ পিছত এই প্ৰথম অনা ভতুৱা শাক, আৰু ভতুৱা শাকখিনি পূৰা লোকেল আৰু বহুত কেইবিধ চব্জি উলিয়াই লৈছোঁ। ইয়াতে জলকীয়াও লৈছোঁ, জলকীয়াখিনি ধুই অলপ শুকাই লৈছোঁ। ইয়াৰ ভাবিছোঁ অলপ আচাৰ বনাওঁ, আৰু এই জলকীয়াৰ আচাৰটো সৰুৰ পৰা ডাঙৰলৈ সকলো খাই কিন্তু খুব ভাল পায়। আৰু ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কেনেকুৱা হয় কমেণ্ট ছেকশ্যনত লিখি জনাব। বলক আৰম্ভ কৰোঁ। ইয়াত মই এনেকুৱাকৈ গোটেইখিনি চব্জি উলিয়াই লৈছোঁ। এয়া জলকীয়াখিনিও অলপ শুকাই ল'লোঁ, এইখিনি মই এতিয়া কাটি ল'ম। এয়া মই গোটেইকেইটা জলকীয়াৰে ঠাৰিবোৰ এৰুৱাই লৈছোঁ, আৰু ধোৱাৰ আগতে যদি এৰুৱাই লওঁ তেতিয়া কিন্তু এইফালেৰে পানী সোমাই, তেতিয়া জলকীয়াৰ আচাৰ নষ্ট হৈ যায়। এইবাৰ ধোৱাৰ পিছত অলপ মচি লোৱাৰ পিছত জলকীয়াৰ ঠাৰিবোৰ এৰুৱাইলে বহুত দিনলৈ জলকীয়াৰ আচাৰখিনি ভালে থাকে। আৰু একদম ধুনীয়া জলকীয়াকেইটা, জ্বলাও আছে জলকীয়াকেইটা। এয়া মই এনেকুৱাকৈ জলকীয়াবোৰ দীঘল দীঘলকৈ কাটি ল'ম। এয়া মই গোটেইখিনি জলকীয়া কাটি ল'লোঁ এনেকুৱাকৈ। ইয়াতে লৈছোঁ এটা কেৰাহী, ইয়াত দি অলপমান জিৰা, ইয়াতে দিছোঁ গোটা জিৰা, ইয়াতে দিছোঁ কালজিৰা, ইয়াতে দিছোঁ চফ অলপ বেছিকৈ দিছোঁ, ইয়াতে 2 চামুচ দিছোঁ। ইয়াতে দিছোঁ গোটা ধনিয়া 1 চামুচ, ইয়াতে দিছোঁ 1 চামুচ সৰিয়হ। এয়া গোটেইখিনি মছলা মই অলপ ভাজি লওঁ। এয়া মই গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লোঁ। এনেকুৱাকৈ হাতেৰে দিওঁতে এনেকুৱাকৈ ভাঙি গৈছে, মানে মছলাখিনি ভাজা হৈ গৈছে, তেতিয়া খুন্দাটো সুবিধা হয়। ইয়াতে লৈছোঁ খুন্দনাটো, লৈ মছলাখিনি ইয়াতে দি দিছোঁ, দি মই এইখিনি খুন্দি লওঁ। মিক্সিত দি খুন্দি ল'ব পাৰি, এনেকুৱাকৈ খুন্দি ল'লে অলপ দানা দানা হৈ থাকে, তেতিয়া ভাল হয় আচাৰত। এয়া মই গোটেইখিনি মছলা এনেকুৱাকৈ খুন্দি লৈছোঁ, আৰু এইটো খুন্দনা খুব ভাল। অলপ যদি মছলাখিনি গৰম কৰি লওঁ তেতিয়া ধুনীয়াকৈ খুন্দা যায়, চাটনিও ধুনীয়া হয়। ইয়াতে দিলোঁ মিঠাতেল, আৰু এইটো আচাৰ কম মিঠাতেলতে খুব ধুনীয়া হয়। ইয়াতে মই ডাঙৰ চামুচৰে 3 চামুচমান দিলোঁ। এয়া তেল গৰম হৈ গ'ল, ইয়াতে দিছোঁ অলপমান কালজিৰা, ইয়াতে দিছোঁ হিং দিলে ফ্লেভাৰটো খুব ধুনীয়া হয়। এয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিলোঁ জলকীয়াখিনি, এয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিম নিমখ, ইয়াতে দিছোঁ নিমখ, ইয়াতে দিছোঁ অলপ হালধি পাউডাৰ, দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এইটো আচাৰ ফ্ৰিজত থৈ দিলে বহুত দিনলৈ ভালেও থাকে, আৰু ৰ'দত দিবই নালাগে। এইটো আচাৰ খাই কিন্তু খুব ভাল লাগে। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। ইয়াতে দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ, এইটো দিলে কালাৰটো ভাল হয়, সেইবাবে দিছোঁ। মই 1 চামুচ আৰু অলপমান দিলোঁ। গোটেইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। ইয়াতে দিলোঁ 1 চামুচ মছলা, আৰু অলপমান দিলোঁ, আৰু বাকীখিনি থৈ দিম। আকৌ এইটো আচাৰতো দিব পাৰি, আৰু বেলেগ যদি আচাৰ বনাওঁ তাতো দিব পাৰি। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল, আৰু এইটো প্ৰচেছ খুব সহজ। এয়া মোৰ ৰেডি। ইয়াতে দিছোঁ অলপমান ভিনেগাৰৰ সলনি নেমু ৰসো দিব পাৰি। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ফ্ৰিজত থৈ দিম। এয়া মোৰ ৰেডি হৈ গ'ল জলকীয়াৰ আচাৰ। ইয়াত দিছোঁ মচুৰ দালি বহাই, 1 বাটি মচুৰ দালি লৈছোঁ, 2 বাটি পানী দিছোঁ। ইয়াতে দিছোঁ নিমখ, এইখিনি ভালদৰে বইল হ'ব দিছোঁ।
ইয়াতে মই লৈছোঁ ফটুৱা শাকখিনি চাফা কৰি ল'ম আৰু একেবাৰে কোমল ফটুৱা শাকখিনি এনেকুৱাকৈ ভালদৰে বাছি ল'ম। এয়া মই শাকখিনি ভালদৰে নিমখ পানীৰে ধুই ল'লোঁ। ধুই এইখিনি মই সৰুকৈ কাটি ল'ম আৰু শাকখিনি একেবাৰে সৰু, একেবাৰে কোমল শাক। ইয়াত লৈছোঁ এটা কেৰাহী, ইয়াত দিলোঁ অলপমান মিঠাতেল। ইয়াতে দিছোঁ কালজিৰা, শাকত কালজিৰা দিলে ফ্লেভাৰটো খুব ভাল হয়। ইয়াতে দিলোঁ শাকখিনি, গোটেইখিনি ভালদৰে লৰাই দিছোঁ আৰু এইটো শাকত বেলেগ বস্তু নিদিলেও হয়, আলু দিবও পাৰি, মই আলু নিদিয়াকৈ বনাইছোঁ। মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। ইয়াত দিছোঁ এটা কেঁচা জলকীয়া, ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপ দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে লৈছোঁ এটুকুৰা আদাখিনি মই ইয়াতে গ্ৰেট কৰি দিম। গোটেইখিনি ভালদৰে আকৌ অলপ লৰাই দিছোঁ। লৰাই মই এতিয়া ঢাকি দিম যেতিয়ালৈ শাকখিনি সিদ্ধ নহয়। ইয়াতে মই গোটেইখিনি চব্জি এতিয়া কাটি ল'ম আৰু বহুত কিবা কিবি চব্জি আছে আৰু মোৰ হাতত এইকেইটা আছে, মই এইকেইটা লৈছোঁ। আৰু মিক্স তৰকাৰীখনত বহুত চব্জি দিব পাৰি আৰু ৰঙালাওটো খুব ধুনীয়া মিঠা। এয়া মই গোটেইখিনি চব্জি কাটি ল'লোঁ। ইয়াত আছে মূলা, উৰহি, ফুলকবি, গাজৰ, ওলকবি, ৰঙালাও, এইফালে আছে লেচেৰা, এইফালে আছে বেঙেনা, এইফালে আছে আলু। আৰু এইখিনি কাটোতে বহুতখিনি সময় লাগে। চব্জি কাটোতে মানে বনাব পাৰি, কিন্তু কাটোতে বহুতখিনি সময় লাগে। মই গোটেইখিনি কাটি নিমখ পানীৰে ভালদৰে ধুই ল'লোঁ। এয়া মোৰ শাকখিনিও সিদ্ধ হৈ গ'ল। মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ অলপমান বেছিকৈ ধনিয়া পাত। এয়া মোৰ ৰেডি হৈ গ'ল ফটুৱা শাক ভাজি, আৰু একেবাৰে চিম্পুল, খাই কিন্তু খুব ভাল লাগে। এয়া ৰেডি। এয়া মই মচুৰ দালিখিনিও ভালদৰে বইল কৰি ল'লোঁ। দালিখিনি ধুনীয়াকৈ বইল হৈ গৈছে আৰু যিখিনি ফেন আছিল সেইখিনি মই পেলাই দিছোঁ। ইয়াত লৈছোঁ কেৰাহীটো, লৈ ইয়াতে দিলোঁ অলপমান মিঠাতেল। এয়া তেল গৰম হৈ গ'ল। ইয়াতে দিছোঁ ক'লা সৰিয়হ এচামুচ, ইয়াতে দিছোঁ জলকীয়া, ইয়াতে দিছোঁ বিলাহী। আজি মই মচুৰ দালিখন বিলাহীৰে বনাম। এয়া মই গোটেইখিনি বিলাহী ভাজি ল'ম। ইয়াতে দিছোঁ অলপমান নিমখ, মই দালি বইল কৰোঁতেও দিছোঁ, এইবাৰ অলপ কমকৈ দিছোঁ। ইয়াতে দিছোঁ হালধি পাউডাৰ। গোটেইখিনি বিলাহী ভালদৰে লৰাই দিছোঁ। মই গোটেইখিনি বিলাহীয়ে ভাজি ল'লোঁ। মই দালিখিনি ইয়াতে দি দিলোঁ। আৰু অলপ এনেকুৱাকৈ বনালে টেঙা দালি খুব ভাল লাগে। টেঙা দিও বনাব পাৰি, আৰু এতিয়াতো বিলাহীবোৰ অলপ টেঙা টেঙা, সেইবাবে মই বিলাহীৰে বনালোঁ। ইয়াতে তেঁতেলীও দিব পাৰি, খুটি টেঙাও দিব পাৰি, মানে থৈকাৰৰ টেঙাটোও দিব পাৰি। মই দালিখন ভালদৰে বইল হ'ব দিম। এয়া দালিখন উতলি গ'ল। ইয়াতে দিলোঁ ধনিয়া পাত। এয়া ৰেডি হৈ গ'ল টেঙা দালি। ইয়াতে লৈছোঁ আকৌ কেৰাহীটো, লৈ ইয়াতে দিলোঁ অলপমান মিঠাতেল। ইয়াতে দিছোঁ পাঁচফোৰণ, ইয়াতে দিছোঁ শুকান জলকীয়া। এয়া মই গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লোঁ। ইয়াতে দিছোঁ আলু, গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া গোটেইখিনি আলুৱে ভালদৰে ভাজি ল'লোঁ।
আলু ভাজি হৈ গ'ল ইয়াতে মই গোটেইখিনি চব্জি একেলগতে দি দিম আৰু বেলেগ বেলেগকৈ ভাজি উঠাই ল'ব পাৰি তেনেকুৱাকৈও বনাব পাৰি কিন্তু এনেকুৱাকৈ বনালে তেল কমতে হৈ যায় মই গোটেইখিনি চব্জি ইয়াতে দি দিছোঁ এয়া গোটেইখিনি ভালদৰে লৰাই দিম এতিয়া গেছৰ ফ্লেমটো লওতে আছে লওতে তৰকাৰীখিনি ভালদৰে অলপ ভাজি ল'ম আৰু বেলেগ বেলেগকৈ ভাজি ল'লে সময়ো বেছি লাগে তেলো বেছি লাগে ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি ভালদৰে আকৌ অলপ লৰাই দিম গোটেইখিনি ভালদৰে লৰাই দিছোঁ লৰাই এতিয়া ঢাকি দিম এতিয়া কিন্তু গেছৰ ফ্লেমটো লওতে আছে লওতে গোটেইখিনি সিদ্ধ কৰি ল'ম এয়া মোৰ 4 মিনিটমান হৈ গ'ল মই ল' ফ্লেমতে থৈ দিছিলোঁ তৰকাৰীখন এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ গোটেইখিনি লৰাই দিলোঁ লৰাই আৰু অলপ ঢাকি দিম যেতিয়ালৈ সিদ্ধ নহয় ইয়াতে লৈছোঁ এটুকুৰা আদাখিনি ইয়াতে গ্ৰেট কৰি দিম মই গোটেইখিনি আদা ইয়াতে গ্ৰেট কৰি দিলোঁ গোটেইখিনি ভালদৰে আকৌ অলপ লৰাই দিছোঁ ইয়াতে নাৰিকল থাকিলে নাৰিকলো দিব পাৰি এখন তৰকাৰী মই আজি নাৰিকল নিদিওঁ এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ লৰাই মই আকৌ অলপ ঢাকি দিম যেতিয়ালৈ ভালদৰে সিদ্ধ নহয় এয়া মই তৰকাৰীখন ভালদৰে সিদ্ধ কৰি ল'লোঁ মাজতে মই 2-3বাৰমান লৰাই দিছোঁ আৰু ল' ফ্লেমত বনালে এইবোৰ তৰকাৰী খুব সোৱাদ হয় এয়া গোটেইখিনি লৰাই দিলোঁ ইয়াতে দিছোঁ কেঁচা জলকীয়া ইয়াতে দিছোঁ ভাজা মছলা এইটো ৰেচিপিটো মোৰ চেনেলত দিয়া আছে আৰু এইটো ফ্লেভাৰটো খুব ভাল ইয়াতে দিলোঁ 1 চামুচ আৰু অলপমান আৰু ঘৰত বনোৱা মছলা ফ্লেভাৰটো খুব ষ্ট্ৰংকৈ ওলায় অলপমান দিলেই গোন্ধটো খুব ভাল হয় এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ অলপ ধনিয়া পাত এয়া মোৰ ৰেডি হৈ গ'ল মিক্স তৰকাৰী ইয়াৰ ওপৰত অলপ চেনি বা ঘি দিবও পাৰিম মই আৰু আজি নিদিলোঁ এয়া মোৰ ৰেডি হৈ গ'ল তৰকাৰী ইয়াত আছে মিক্স চব্জি এইফালে আছে জলকীয়াৰ আচাৰ এইফালে আছে ভতুৱা শাক আৰু এইফালে আছে মিক্স চালাড মানে গাজৰো আছে বিলাহীও আছে বিটো আছে তিয়ঁহো আছে আৰু অলপ মূলাও আছে আৰু এইফালে আছে বিলাহী আৰু দালি এয়া লাঞ্চ ৰেডি হৈ গ'ল ইয়াত লৈছোঁ এখন কাঁহী ইয়াত দিলোঁ ভাত ইয়াত দিছোঁ ভাত ইয়াত দিছোঁ চালাড ইয়াত দিছোঁ শাক ভাজি ইয়াত আছে তৰকাৰী ইয়াত আছে দালি ইয়াত দিছোঁ জলকীয়াৰ আচাৰ এয়া লাঞ্চ ৰেডি এয়া মোৰ লাঞ্চ ৰেডি হৈ গ'ল আৰু এনেকুৱাকৈ বনালে খুব সোৱাদ হয় আৰু ঠাণ্ডাৰ দিনকেইটাত ইমান চব্জি আছে মানে কি চব্জি বনাম কি নবনাম তেনেকুৱা যেন লাগে আৰু মাজে সময়ে এনেকুৱাকৈ বনালে খুব সোৱাদ লাগে আৰু ৰেচিপিবোৰ আপোনালোকে কেনেকুৱা পাই জনাব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটোও ছাবস্ক্ৰাইব কৰি থ'ব আজিৰ বাবে আহোঁ থেংক ইউ বাই